খবৰ এটা আছে এনে একেবাৰে ভাল খবৰ পাইছিল দেখা নাই আৰু তই বিশ্বাস নকৰ কিয় কথাটো শুনিলে তই জাপ মাৰি দিবি অৱশ্যে তাৰ কাৰণে ময়ো কম কষ্ট কৰিবলগীয়া হোৱা নাই হয়নে মোৰ কাৰণে কষ্ট কৰি কৰি দেহা একেবাৰে পানী পানী কৰি দিছ সেয়া তাই মানে কথাটো বিশ্বাসে কৰিব নোখোজে ঠিক আছে ক কি ভাল খবৰ আনিছ মানে কথাটো কি জানো লুহিতহঁতে এইবাৰ বিহু দলত তোকো নাচিবলৈ মাতিছে সঁচা কাণত ধৰি কৈছো নহ'ব নোৱাৰিম আৰে নোৱাৰাটো এটা নিৰ্দিষ্ট কাৰণ থাকিব লাগিব একো কাৰণ নাই এনেই নোৱাৰো এইটো দলত বিহু মাৰিবলৈ বাহিৰৰ ছোৱালীও আহি ভিৰ কৰিছে তই নাথাকিলে আন ছোৱালীৰ লগত বিহু গাবলৈ কিমান কষ্ট হয় তই ক'ত বুজি পাবি নোৱাৰ যদি নাই মোৰ কি আহে যায় সেয়া তই খালি এটা কথাতে লাগি থাক মোৰ কথাবোৰ বুজি নাপাও তোৰ কথা বুজিবলৈ কিটো আছে তই আমাৰ ঘৰখনলৈ নাচাও কিয় সৰুতে মা দেউতাকো হেৰুৱালো আইতাৰ বুকুতে আমি দুটাই যেনে তেনে মূৰ গুজি আছো এতিয়া আচল দায়িত্ববোৰ এৰি বিহু নাচি ফুৰিলে মানুহে মোক কি বুলি ক'ব সৰুৰে পৰা মই বুকুৰ ভেটিকাৰ দৰে ক'ত কেনেকে অতিবাহী ফুৰি ক'ত কেনেকে খুন্দা খুন্দি খাইছো সেই কথা তই জানো তই জানো তাৰ মাজতে তোৰ খোপাত এপাক কপৌ ফুল থাকক এইটো মোৰ কাৰণে এটা বৰ ডাঙৰ হেঁপাহো জানো
চাচোন তোলে কি আনিছো এই গগনাপাত ইমান ধুনীয়া বাজে চা না কিমান ধুনীয়া বাজে চা হয় তই নাচাও কেলে চাচোন তাই কচোন চাবলে ইমান ধুনীয়া গগনা